নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ জ্ঞান ইন আছাম চেনেলটিলৈ আজিৰ এই ভিডিঅ'টিত আমি আছাম কম্পিটিটিভ এক্সামৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছো ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব 1 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি কুৱেশ্যনটো ৰিপিট কৰি দিছো প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি তলত অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব উত্তৰ খ কাৰ্টুন শুদ্ধ উত্তৰটো কি হ'ব কাৰ্টুন এতিয়া আহিছো নেক্সট কুৱেশ্যনটিলৈ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল কুৱেশ্যনটো কি হ'ব অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ পদ্মনাথ গোসাঁজী বৰুৱা শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ পদ্মনাথ গোসাঁজী বৰুৱা নেক্সট কুৱেশ্যনটিলৈ আহিছো জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি কুৱেশ্যনটো কি হ'ব জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক মৃত্যুঞ্জয় শুদ্ধ উত্তৰটো আমাৰ হ'ব অপচন ক মৃত্যুঞ্জয় কুৱেশ্যনটো কি হ'ব অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ নলিনীবালা দেৱী অপচন ক নলিনীবালা দেৱী এইবাৰ আহিছো নেক্সট কুৱেশ্যনটিলৈ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় কুৱেশ্যনটো ৰিপিট কৰি দিছো অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক 1985 চনত কি হ'ব অপচন ক 1985 চনত নেক্সট কুৱেশ্যনটিলৈ আহিছো অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি কুৱেশ্যনটো কি হ'ব আমাৰ অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন খ বজ্ৰ শৰ্মা হৈছে অসমৰ সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকী নেক্সট কুৱেশ্যনটিলৈ আহিছো এইবাৰ 1946 চনত অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল কুৱেশ্যনটো ৰিপিট কৰি দিছো 1946 চনৰ অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ ফকৰুদ্দিন আলী আহমেদ শুদ্ধ উত্তৰটো হ'ব অপচন খ ফকৰুদ্দিন আলী আহমেদ নেক্সট কুৱেশ্যনটিলৈ আহিছো অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায় কুৱেশ্যনটো কি হ'ব অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটিলৈ আহিছো অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় কুৱেশ্যনটো ৰিপিট কৰি দিছো অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন ক জোনাকী শুদ্ধ উত্তৰটো হ'ব অপচন ক জোনাকী নেক্সট কুৱেশ্যনটিলৈ আহিছো অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখন কোনে ৰচনা কৰিছিল কুৱেশ্যনটো কি হ'ব অসমীয়া ভাষাৰ প্ৰথম সনেট পুথিখন কোনে ৰচনা কৰিছিল তলত অপচন 4টা দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন ক হিতেশ্বৰ বৰবৰুৱা শুদ্ধ উত্তৰটো কি হ'ব অপচন ক হিতেশ্বৰ বৰবৰুৱা নেক্সট কুৱেশ্যনটিলৈ আহিছো কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল কুৱেশ্যনটো কি হ'ব কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ বনকৰি শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন গ বনকৰি নেক্সট কুৱেশ্যনটিলৈ আহিছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি কুৱেশ্যনটো কি হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লুইতৰ পাৰৰ অগ্নিহুৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লুইতৰ পাৰৰ অগ্নিহুৰ এবাৰ আহিছো নেক্সট কুৱেশ্যনটোলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি কুৱেশ্যনটো কি হ'ব বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন খ সোণপাহি শুদ্ধ উত্তৰটো কি হ'ব সোণপাহি নেক্সট কুৱেশ্যনটিলৈ আহিছো অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায় কুৱেশ্যনটো কি হ'ব অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটো লৈ আহিছো
কোনটো বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল কোৱেশ্চনটো ৰিপিট কৰি দিছো কোনটো বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল তলত আমাৰ ইয়াতে অপচন চাৰিটা আছে শুদ্ধ উত্তৰটো কি হ'ব অপচন ক 2003 চনত শুদ্ধ উত্তৰটো হ'ব অপচন ক 2003 চনত নেক্সট কোৱেশ্চনটো লৈ আহিছো তলৰ কোনটো পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত কোৱেশ্চনটো ৰিপিট কৰি দিছো তলৰ কোনটো পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত ইয়াতে তলত অপচন চাৰিটা দিয়া আছে শুদ্ধ উত্তৰটো কি বাছি উলিয়াব লাগিব অপচন ক নীলাচল অপচন ক নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটি লৈ আহিছো অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল কোৱেশ্চনটো কি হ'ব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তলত অপচন চাৰিটা আছে শুদ্ধ উত্তৰটো কি হ'ব অপচন গ হিতেশ্বৰ শইকীয়া শুদ্ধ উত্তৰটো হ'ব অপচন গ হিতেশ্বৰ শইকীয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো কোনটো বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল কোৱেশ্চনটো কি হ'ব কোনটো বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল তলত অপচন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ 1972 চনত শুদ্ধ উত্তৰটো হ'ব অপচন খ 1972 চনত নেক্সট কোৱেশ্চনটো লৈ আহিছো কোনটো বছৰত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল কোৱেশ্চনটো কি হ'ব কোনটো বছৰত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল তলত অপচন চাৰিটা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপচন ক 1962 চনত শুদ্ধ উত্তৰটো হ'ব অপচন ক 1962 চনত বন্ধু বান্ধৱীসকল এইখন নতুন শৰাইঘাটৰ দলংখনৰ কথা কোৱা নাই এইখন আগৰ পুৰণি শৰাইঘাটৰ দলংখনৰ কথা কৈছে কথাটো ভালদৰে বুজি ল'ব এবাৰ আহিছো নেক্সট কোৱেশ্চনটো লৈ আঘোণৰ কুঁৱলী কবিতাটো কোনে লিখিছিল কোৱেশ্চনটো কি হ'ব আঘোণৰ কুঁৱলী কবিতাটো কোনে লিখিছিল তলত অপচন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ক কেশৱ মহন্ত শুদ্ধ উত্তৰটো হ'ব অপচন ক কেশৱ মহন্ত নেক্সট কোৱেশ্চনটো লৈ আহিছো কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কোৱেশ্চনটো কি হ'ব কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল তলত ইয়াতে অপচন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন গ 1671 চনত শুদ্ধ উত্তৰটো হ'ব অপচন গ 1671 চনত বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নমস্কাৰ